80% schools are today in the category of A+ and A. এইটো এটা আমাৰ কাৰণে আনন্দৰ কথা আৰু ডেফিনেটলি ৭,০০০ খন স্কুলে বি গ্ৰেড পাইছে ১,৯৭২ খনে চি গ্ৰেড পাইছে ৭৪৭ খন স্কুলে ডি গ্ৰেড পাইছে মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে এই ডি গ্ৰেড আৰু চি গ্ৰেড পোৱা স্কুলখিনিত অহা ৩ মাহ কনষ্টেণ্টলি এজন বাহিৰৰ পৰা এজন ইভালুৱেটৰ যাব লাগে স্কুলখনৰ শিক্ষকসকলৰ লগত কথা বতৰা পাতিব লাগে যে আমি ডি আৰু চি গ্ৰেড পোৱা কাৰণটো কি কাৰণ ওলাব যে হয়তো পৰ্যাপ্ত শিক্ষক নাই কাৰণ ওলাব হয়তো পাঠ্যপুথিৰ সময়ত গৈ পোৱা নাই কাৰণ ওলাব হয়তো এবষ্টেন্সি টিচাৰ বেছি আছে গতিকে মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম আৰু এছএছএক যে এই ৬,০০০ খন স্কুলক আমি কনষ্টেন্ট মেন্টৰিং কৰিব লাগে অভাৰ দ্য দিছ ইয়াৰ যে কনষ্টেন্ট মেন্টৰিং হ'ব লাগে যে এইকেইখন স্কুলেনো কিয় চি আৰু ডিত থাকিবলগীয়া হ'ল গতিকে এই যদি মেন্টৰিং আমি ফলো আপত গুণোৎসৱ আৰু এটা কাৰ্যসূচী আৰম্ভ কৰোঁ যে তাত সপ্তাহত এদিন ডিচি সকল যাব এডিচি সকল যাব কোনোবা এজন অফিচাৰ থাকিব তাত আমি পাৰ্মানেন্টলি এটেচ কৰি দিম টু দ্যাট স্কুল এই স্কুলখিনিও অহাবাৰ ভাল ৰিজাল্ট পাব কিন্তু আমি কোনো পানিটিটিভ একশ্যনৰ কাৰণে তেওঁলোকক দিয়া নাই শাস্তিমূলক ব্যৱস্থাৰ কাৰণে দিয়া নাই মাত্ৰ মেন্টৰিঙৰ কাৰণে সো মই আশা কৰিম যে ডিসি কনফাৰেন্সৰ সময়তো আমি এই কথাটো পাতিম যে হাউ উই ক্যান পুট এ মেন্টৰ আমাৰ বাবে এটা সুখৰ খবৰ যে শিৱসাগৰ চৰাইদেউ গোলাঘাট জিলাই এই বছৰ ক্ৰমান্বয়ে প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান পাইছে তেখেতসকলক মই ডেফিনেটলি অভিনন্দন জনাম কিন্তু আমাৰ কাৰণে এটা খুব কনসার্ন হৈ আছে যেটো গুণোৎসৱৰ ফলাফলত বাৰে বাৰে ওলাই আছে কিন্তু আমি কাৰেক্টিভ মেজাৰ লব কিমান পাৰিছো এটো শিক্ষা বিভাগে বিবেচনা কৰিব লাগে যে কাৰ্বি আলং অটোনমাস কাউন্সিলৰ এৰিয়া শৈক্ষিক মানদণ্ড আমি যেটো পৰ্যায়ত লৈ যাব লাগিছিল আমি লৈ যাব পৰা নাই তাত এপইন্টমেন্টত কিবা ভুল আছে নে শিক্ষক স্কুলত না যায় না পৰ্যাপ্ত শিক্ষক না যায় তো ওয়েস্ট কাৰ্বি আলং এন্ড কাৰ্বি আলং ডিস্ট্রিক্ট are constantly is in the last position for 4 years মই ভাবো যে শিক্ষা বিভাগৰ টিম কাৰ্বি আলং আৰু ওয়েস্ট কাৰ্বি আলং জিলাত যাব লাগে আৰু এটা মাইক্ৰো এনালাইসিস কৰিব লাগে যে ইয়াত আমাৰ ক'ত অসুবিধা আছে আমাৰ যেটো যাত্ৰা কেনেকৈ আমি ইমপ্ৰুভ কৰিছো যদি আমি দেখাব খুজো 2017 6000 খন স্কুলে A+ পাইছিল মাৰ্কিং ইয়াৰষ্টিক আৰ সেম 18 10000 22ত আমি নামি আহিলো 4000 কোভিডৰ পিছতে তেতিয়া বহুতে কৈছিল যে গুণোৎসৱ কৰিব নালাগে পঢ়া শুনা হোৱা নাই কিন্তু আমি পুশ কৰিলো যে ঠিক আছে খুব বেছি বেয়াই ওলাব বাট কৰাত কি আপত্তি এইবাৰ অলপ এবছৰৰ আন্দোলন বিবৰ্জিত পৰিবেশ বা আন সকলো পজিটিভ ইম্প্যাক্ট সোসাইটি যেটো আমি দেখা পাইছো বাজেটত দেখা পাইছো পুঁজিত দেখা পাইছো ল এন্ড অৰ্ডাৰত দেখা পাইছো the same impact we have seen in the academics 4841 খন স্কুলেজত A+ পাইছিল এইবাৰ তাত একেকোপে 11886 খন স্কুলে A+ পাইছে তাৰমানে সমাজৰ শান্তি সমাজৰ শৃংখল পৰিবেশ এটাই আৰু আন্দোলন বিবৰ্জিত পৰিবেশ এটাই অকল যে অৰ্থনৈতিক উন্নতি কৰে এটো নহয় শিক্ষা ব্যৱস্থাকো কিমান ওপৰলৈকে লৈ যায় এটা গুণোৎসৱৰ ফলাফলে তাৰ আমাক আভাস দিছে তেনেকৈ A গ্ৰেড পোৱা স্কুলো যোৱাবাৰ 17000 আছিল এইবাৰ 19000 হৈছে দুটা ইম্পৰ্টেন্ট ইয়াৰষ্টিক আছে যে বি গ্ৰেড পোৱা স্কুল 13000ৰ পৰা 7000 কমি আহিলে অৰ্থাৎ বি গ্ৰেড পোৱা স্কুলৰ সংখ্যা কমিলে সি গ্ৰেড যোৱাবাৰ 4640 60 পাইছিল এইবাৰ
1972 পাইছে। তাৰমানে অলমোষ্ট এ ড্ৰপ অফ ক্লাছ 9লৈকে যি বাৰ্ষিক পৰীক্ষা হয় বা ইভালুৱেশ্যন হয়, এতিয়াৰ পৰা গুণোৎসৱৰ পাৰফৰ্মেন্সৰ পৰা 10% ইভালুৱেশ্যনত যোগ দিয়াৰ ব্যৱস্থা শিক্ষা বিভাগে আৰম্ভ কৰিছে। তাৰমানে গুণোৎসৱটো এতিয়া এক প্ৰকাৰ পৰীক্ষালৈকে আমি ৰূপান্তৰ কৰিব পাৰিছো। মই আশা কৰো যে আজি ঘোষণা কৰা গুণোৎসৱৰ ফলাফলে আমাক যথেষ্ট উৎসাহিত কৰিব আৰু শিক্ষা বিভাগক শৈক্ষিক দিশত আগুৱাই যোৱাত সহায় কৰিব। যোৱাবাৰৰ দৰে এইবাৰো আমি গোটেই কেইখন স্কুলকে 25,000 টকা কৰি A+ পোৱা স্কুলখিনিক 25,000 টকাৰ আমি এটা আৰ্থিক উপহাৰ এটা দিম। মই এটা সৰু গাইডলাইন বনাবৰ কাৰণে অনুৰোধ কৰিম যে হাউ টু স্পেণ্ড দিছ 25,000 rupees, যাতে এটা বেটাৰ স্পেণ্ডিং হ'ব পাৰে। সেইকাৰণে গুণোৎসৱত ইউনিফৰ্মৰ ওপৰত এটা মাৰ্কছ দিব লাগে যে কোন স্কুলৰ ইউনিফৰ্ম এক্সেলেণ্ট, ষ্টেণ্ডাৰ্ড বা একেবাৰে বেয়া, ইয়াৰ এটা ৰেংকিং কৰিব লাগে গুণোৎসৱত অহাবাৰৰ পৰা, যাতে সেই প্ৰধান শিক্ষকসকলৰ লগত আমি কথা পাতিব পাৰো টু ইম্প্ৰুভ দ্য কোৱালিটি অফ দ্য ইউনিফৰ্ম। গতিকে অহাবাৰ গুণোৎসৱত স্কুল ইউনিফৰ্ম, যেনেকৈ আমি মিড ডে মিলটো ৰাখিছো, স্কুল ইউনিফৰ্ম শুড বি পাৰ্ট অফ ইভালুৱেশ্যন প্ৰচেছ, যাতে আমি পিছত আমি বেয়া বুলি কোৱা, প'ৰ বুলি কোৱা ইউনিফৰ্মখিনি থকা স্কুলৰ ওপৰত আমি DC SP সকলক কাম কৰিব দিব পাৰো যে আপোনালোকে এইটো চাওক যে ক'ত গণ্ডগোল হৈছে। গতিকে স্কুল ইউনিফৰ্ম শুড বি পাৰ্ট অফ দ্য ইভালুৱেশ্যন। অহা 10 তাৰিখে প্ৰাথমিক আৰু মাধ্যমিক স্তৰত প্ৰায় 6,000 নতুন শিক্ষক দিম। এই D আৰু C পোৱা স্কুলখিনিত শিক্ষকৰ সমস্যা আছে নেকি? শিক্ষা বিভাগে স্কুলত পোষ্ট কৰোঁতে, কাৰণ এজন শিক্ষকে এখন স্কুলত ষ্ট্ৰেইটৱে Dৰ পৰা Bলৈকে লৈ আহিব পাৰে, ইফ নট A, লাহেকৈ আৰু আগুৱাব পাৰে। গতিকে D আৰু C পোৱা স্কুলখিনিত শিক্ষকৰ প্ৰয়োজনীয়তাৰ ওপৰত অকণমান চাব লাগে। আৰু যদি এই স্কুলখিনি তাৰ ভিতৰত 6 শিডিউলৰ স্কুল আটাইতকৈ বেছি, তেতিয়াহ'লে শিক্ষা বিভাগৰ টীম এটা গোটেই কেইখন 6 শিডিউলত গৈ পেলাই তেওঁলোকৰ নেতৃত্বৰ লগত, বোথ পলিটিকেল এণ্ড ব্যুৰক্ৰেটিক লিডাৰশ্বিপৰ লগত কথা পাতিব লাগে যে হাউ উই কেন ইম্প্ৰুভ দ্য কোৱালিটি অফ এডুকেশ্যন ইভেন ইন দ্য 6 শিডিউল এৰিয়া। যে শিক্ষা বিভাগে নিৰন্তৰভাৱে গুণোৎসৱ কৰি যাব আৰু গুণোৎসৱৰ ফলাফলসমূহ অত্যন্ত স্বচ্ছতাৰে ৰাইজৰ সন্মুখত দাঙি ধৰিব।